তো হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল মিষ্টাৰ আফটাৰ আৰু আজি মই গৈ আছোঁ এখন ধুনীয়া ৰেষ্টুৰেণ্ট ইয়াতে গণেশগুৰি ফ্লাইঅভাৰ তলতে আছে এখন ৰেষ্টুৰেণ্ট আশীৰ্বাদ বুলি আশীৰ্বাদ ৰেষ্টুৰেণ্ট তো এইখনত যাওঁ কেনেকুৱা কি অলপ ওপৰত গৈ দেখাই আছোঁ আৰু এইফালে যাম আমি এতিয়া আৰু দেখাম আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এইফালে হৈছে গণেশগুৰি আৰু এখন গণেশগুৰি ব্ৰিজ আৰু ইয়াৰ ওপৰত হৈছে এখন আশীৰ্বাদ ৰেষ্টুৰেণ্ট আৰু এখন হৈছে পিয়'ৰ ভেজ ইয়াত কোনো চিকেনৰ আইটেম নাই আৰু বলক আমি ভিতৰলৈ গৈ থাকোঁ এয়া হৈছে আশীৰ্বাদ ৰেষ্টুৰেণ্ট আৰু বলক আমি ভিতৰলৈ সোমাই যাওঁ আৰু এয়া সোমাই চাওক আশীৰ্বাদ ৰেষ্টুৰেণ্টৰ সুন্দৰ দৃশ্য আৰু ইয়াৰ পৰা গণেশগুৰি ব্ৰিজখন ধুনীয়াকৈ দেখা যায় আৰু গণেশগুৰি ব্ৰিজৰ তলতে এইখন আৰু ভিতৰত সোমাই দেখিলোঁ ইমান সুন্দৰ এটা মানে পৰিৱেশ একদম বাহিৰৰ হোটেলৰ নিচিনা লাগিছে আমাৰ মানে গুৱাহাটীত বা এনেকুৱা অসমৰ নিচিনা লাগে নাই চাওক আপোনালোকে নিজে চাওক কিমান ধুনীয়াকৈ মানে সজাই মেলি ৰাখিছে আৰু এইটো চাওক ইয়াতে আপোনালোকে জুচ বা যিবিলাক ছফ্ট ড্ৰিংক সেইবিলাক পাই ইয়াত পাব আৰু আমি বহাৰ লগতে এয়া দিলে পাপৰ আৰু আমি পাপৰ খালোঁ এইটো ফ্ৰী হয় আৰু এয়া চাওক মেনুখনত লিখা আছে পিয়'ৰ ভেজ আৰু এতিয়া আমি চাওঁ কি দিওঁ চিকেন নাই যেতিয়া চাব লাগিব চাই পেলাই দিওঁ কি খাওঁ তো চাই থাকক আপোনালোকে আৰু তাৰ আগতে দিলোঁ এটা লাইম ছ'ডা মানে নেমু চৰ্বত আৰু তাত কিবা কিবি মিক্স দি দিয়ে এইটো লাইম ছ'ডাটো আমাক দিলে আৰু ইয়াৰ পিছত আমি কি খাওঁ সেইখিনি আৰু যিহেতু চিকেন নাই তো আমি অৰ্ডাৰ দিলোঁ পনীৰ বাটাৰ মচলা আৰু এইটো হৈছে আপোনাৰ ফ্ৰাইড ৰাইচ দিলোঁ আৰু পনীৰ বাটাৰ মচলা দিওঁ ইয়াত পনীৰ পায় আৰু এনেকুৱা মানে চিকেন নাপায় ইয়াত পনীৰ আৰু ভেজৰ যিবিলাক আইটেম সেইবিলাক পায় গতিকে দুখৰ কথা চিকেন খাব নাপালোঁ ভেজ যিহেতু এইটো আৰু সেয়া আমি অৰ্ডাৰ দিলোঁ আৰু এইটো হৈছে পনীৰ আৰু আমি খাই লওঁ এতিয়া আৰু আপোনালোকে ভ্লগটো চাই থাকক স্কিপ নকৰিব আৰু যদি ভাল লাগিছে লাইক এটা কৰি দিব ইয়াতে আৰু ভেজ নাগেটছ খাই চালোঁ তো ভেজ নাগেটছ যিমান টেষ্টি হ'ব লাগিছিল সিমান টেষ্টি হোৱা নাই তো ভাল লগা নাই ভাল যিটো নাই লগা সেইটো ভাল নালাগা বুলিয়ে ক'ম ঠিক আছে আৰু এতিয়া আহিল আমাৰ বিল আৰু বিলৰ লগতে আহিল এখন মানে ফিডবেক দিব লাগে ইয়াতে ফাৰ্ষ্ট বিলটো চাওঁ 827 আমাৰ 4টা আইটেমত হৈছে 827 আৰু যিখন ফিডবেক হৈছে ফিডবেকত মই ফুড আইটেমটো এক্সেলেণ্ট নিদিলোঁ মই ফুড আইটেমটো গুড বুলি দিছোঁ বাকী ছাৰ্ভ যিখিনি কৰিছে সেইখিনি খুব সুন্দৰকৈ কৰিছে আৰু যিবিলাক ৱেটাৰ আছে ৱেটাৰৰ যিটো এটা ৰিমাৰ্ক থাকে ন সেইটো মই এক্সেলেণ্ট দিছোঁ সিহঁতে মানে বহুত ধুনীয়াকৈ ৰেছপন্স দিছে আমাক আৰু মানে বহুত ধুনীয়া বাকী ঠিকে আছিলে খালি মই নাগেটছটো খাই ইমান মানে ভাল নাপালোঁ সোৱাদ নাপালোঁ তো সেইকাৰণে যিটো সঁচা কথা সেইটো সঁচা কথা কৈছোঁ বাকী আপোনালোকে যদি অহা নাই ইয়াত আহিব পাৰে আৰু আমাৰ প্ৰায় হৈ গৈছে তো যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আহক আপোনালোকে ইয়াত খাওক আশীৰ্বাদ ৰেষ্টুৰেণ্ট পিয়'ৰ ভেজ তো আজিলৈ ভিডিঅ'টো বাই